নামটো কওক। ঘৰ কি সমস্যা হৈছে? মই আমাৰ ঈশ্বৰক প্ৰথমে ধন্যবাদ দিছোঁ। তাৰ লগতে মই মহান গুৰুজনক কোটি ধন্যবাদ দিছোঁ। মই আজি 3 বছৰ পাছত মই কেৰেলালৈ গৈছিলোঁ। কেৰেলালৈ গৈ মই জেগা চাবৰ কাৰণে গৈছিলোঁ। প্ৰথম জেগা চাবৰ কাৰণে যাম বুলি গ'লোঁ। আগতে মই জঙাইটোক ক'লোঁ যে মই কেৰেলাত যাম, জঙাই মই পইচা 10,000 মান ল'ম আৰু মই অহা যোৱা টিকেট কৰি দিবি মোক আৰু মই কেৰেলা জেগাটো চাই আহিম। মই জঙাই ক'লে কি যে দেউতা কেলৈ জেগা চাব লাগিছে, 500 টকা হাজিৰা দিব, গতিকে তই কাম কৰি পিনে জেগা চাবি। মই তেনেকৈ কৰি কেৰেলাত গৈ কাম কৰি থাকি মেলি ঘৰলৈ আহিলোঁ। ঘৰলৈ অহাৰ পাছত আকৌ মই কেৰেলালৈ যাবলগীয়া হ'ল, পইচা মানে অলপ অসুবিধা হ'ল। তেতিয়া মই কেৰেলালৈ গ'লোঁ। তেতিয়া মোৰ মানুহগৰাকী চৈতানে গ্ৰাস কৰি দিলে। সেইগৰাকী মানুহ চৈতানে গ্ৰাস কৰি দিয়াৰ পাছত মানুহগৰাকী মানে মুখত মানে ভাৱনাত অলপো নাই, এখন অৱস্থা বেয়া হ'ল। মানে মই কেৰেলাত থাকোঁতে খুব চিন্তা কৰি থাকোঁ কি হ'ব মোৰ মানুহগৰাকী এতিয়া। আৰু মই 3 বছৰ অহাৰ পাছত মোৰ মানুহগৰাকী এটা হৈ গ'ল। তেনেকৈ কৰি চিন্তা কৰি থাকোঁতে পিতাই মোক সপোনত গৈ ক'লে যে তই চিন্তা নকৰিবি, তই চিন্তা দূৰ কৰ। এতিয়া মই চিন্তা মোৰ দূৰ হৈ গ'ল। মই পিতাই কথাটো শুনি পিনে সপোনত দেখাই দিলোঁ। তেতিয়া মই ঘৰলৈ আহিলোঁ। ঘৰলৈ আহি মই কুৱেণ্টিঙত থাকিলোঁ, ডাঙৰপাৰাত কুৱেণ্টিঙত থাকিলোঁ, ডাঙৰপাৰা হাই ছেকেণ্ডেৰী কুৱেণ্টিঙত থাকিলোঁ হাইস্কুলত। তাত 7 দিন থাকিলোঁ। 7 দিনৰ পিছত মানুহগৰাকীয়ে কৈছে তই মোৰ কথা আহিবি নাই। মই কৈছোঁ মই বোলো তই তোৰ ভাগে থাক, মই মোৰ ভাগে থাকিম। তেনেকৈ থাকিলোঁ। থকাৰ পিছত মানে মই কুৱেণ্টিঙৰ পৰা আহি ঘৰ সোমালোঁ। ঘৰ সোমাই মানুহগৰাকীয়ে মানে বস্তুখিনি খাই হ'লে চব লৈ গুচি গ'ল। লৈ আহি পিনি মোক কৈছে, আকৌ কৈছে যে হেৰি নহয় তই কি কৰিবি। মই বোলো মোৰ ভাগে মই থাকিম, তই তোৰ ভাগে থাক, তই ল'ৰাটোৰ ওচৰত আছে, মোৰতো নাই, ল'ৰাটোৰ ওচৰতহে আছোঁ। তেনেকৈ তেতিয়া মোক কৈছে এদিন মানুহ এজনে মানে নিশা মোক ভয় খুৱাইছে, কলডাল ঘাপকে মাৰিছে। মই তেতিয়া কৈছোঁ মোৰ নহয় জানো এইটো ভয় খুৱাইছে। তেতিয়া কৈছে মানুহগৰাকীয়ে মোক কৈছে তোক বোলে গৈ একেবাৰে মাৰিয়ে পেলাব লাগিব কৈছে। মই তেতিয়া মানুহজনক কৈছোঁ হ'ব বুলি তাইতো কওঁ বুলি কোৱা নাই, চৈতানে খুৱাইছে এইখিনি। তাৰপৰা তেনেকৈ থাকিলোঁ। থকাৰ পিছত মই যেতিয়া কুৱেণ্টিঙৰ পৰা ওলালোঁ, ওলোৱাৰ পিছত মোক ল'ৰাটোৱে মোক মাতিলে। মই ল'ৰাটোৰ ওচৰলৈ গ'লোঁ। দেউতা যে তই কি কৰিম বুলি ভাবিছ। মই তেতিয়া কৈছোঁ পাই তহঁতৰ ভাগে থাক, মই মোৰ ভাগে থাকিম। কেলৈ মই বহুত বেয়া মানুহ আছিলোঁ। মই এটা ধুৰন্ধৰ আছিলোঁ। মই মানুহজনীক একে চৰে মই 10,000 টকা ভাঙিছিলোঁ। এইজনী মানুহগৰাকী মই মেডিকেলত একে চৰে 10,000 ভাঙিছিলোঁ। তেনেকৈ মই বহুত বেয়া কাম কৰিছোঁ। মোৰ জঘন্য বেয়া কাম কৰা পৃথিৱীত নাই নেকি বুলি ভাবোঁ। কিন্তু এদিন মই তেনেকৈ ইয়াত আগত আহি থাকোঁতে পিতাইক সপোনত দেখুৱাই আপুনি বহুত বেয়া কাম কৰিলে। মই তেতিয়া কৈছোঁ পিতাইক কি ভাল নে বেয়া, তেতিয়া মুখে নাছিলে, কৈছে একো নাই ভালে বুলি ক'লে। তেতিয়া মই ভাবি মানুহগৰাকীয়ে কৈছে যে তই যদি মোৰ কথা মই নাহোঁ বুলি তোৰ কথা তই তোৰ ভাগে থাক। তেতিয়া মানুহ গোটালে। মানুহ আহিলে। অহাৰ পিছত মানুহজনী মোক কি কৰিছে তোৰ যেতিয়াই বোলে মূৰাটো ভাঙিয়ে পেলাইছে। ভাঙিলে মৰিলে মই বিচনাখনো মৰিলোঁ। তেতিয়া মই বহি আছোঁ চকী এখনত। তেতিয়া আহি মোৰ ওচৰত আহি ডিঙিত চেপ মাৰি ধৰিলে। ডিঙিত যেতিয়া ধৰিলে তেতিয়া মই প্ৰভু ঘূৰাইলোঁ। প্ৰভু আপুনি জানে আপোনাৰ ইচ্ছাতে হ'ব কি হ'বলগীয়া। ওচৰত কলম কটাৰী এখন আছিলে, কিন্তু তাই মোক কাটিব নোৱাৰিলে আৰু মাৰিবও নোৱাৰিলে। ডিঙিটো ধৰিছিলে বাৰু জোৰত ধৰা নাই, ডিঙিটো চেপা মাৰি ধৰিছিলে। তাৰপাছত আৰু মানে হয় আৰু আছে। মই পাচিং দিবলৈ বিচাৰিছিলোঁ, পাচিং মই দিব নোৱাৰিলোঁ। এতিয়া কেনেকুৱা হৈছে? এতিয়া মোৰ ভাল, এতিয়া মোৰ ঘৰখন বহুত ভাল। মানুহজনীও আহিলে মোৰ ওচৰলৈ। এতিয়া সুশান্তি হৈছে। আপোনাৰ নামটো? জুনু গগৈ। হ'ব, ঈশ্বৰৰ আশীৰ্বাদ।